হেল্ল' সকলোলৈকে মাঘ বিহুৰ অলেখ অলেখ শুভকামনা জনাইছোঁ। আপোনালোকে বাৰু মাঘ বিহুৰ আয়োজন কেনেধৰণে চলাইছে প্ৰস্তুতি? মই মাঘ বিহুৰ যিমান পাৰোঁ সিমানখিনি মাঘ বিহুৰ কাৰণে আয়োজন কৰিছোঁ। তিল পিঠা, ঘিলা পিঠা, মালপোৰা, নাৰিকল লাড়ু আৰু এতিয়া তিলৰ লাড়ু বনাই আছোঁ। বনাইছোঁ, খুব ভাল পাওঁ মই বনাই। পিঠা লাড়ু বনাই খুব ভাল পাওঁ। মানুহজনে কিন্তু খাই ইমান ভাল নাপায়। এওঁ মানে খোৱাত পিঠা লাড়ু বুলি ক'লে দূৰতে ৰখি থাকে আৰু যে নাই মই পিঠা লাড়ু ইমান ভাল নাপাওঁ, কিন্তু মই বনাই খুব ভাল পাওঁ। ছোৱালী দুজনীও ইমান খাই ভাল নাপায়, হ'লেও বিহু বুলি ক'লে আৰু পিঠা লাড়ু নবনাকৈ থাকিবতো নোৱাৰি। তেনেকৈ তাৰপিছত বনাইছোঁ। আৰু আজি হ'ল উৰুকা ৰাতি মানে ভোজ খোৱা হয়। এতিয়া সেইটো ক'ত খোৱা হয় কি কথা নাজানো। আমি ইটানগৰত থাকোঁ নে নাই ঘৰলৈকে যাওঁ। ঠাণ্ডাও যে বহুত পৰিছে, কেঁচুৱা ছোৱালী লৈ এতিয়া যাবলৈ অলপ চিন্তাও লাগে। সেইটো কাৰণে চাই লওঁ কি হয়। কিন্তু বিহুৰ আয়োজন চবেই কৰিছোঁ, দৈ চিৰা চব আছে আৰু সকলো আমাৰ ঘৰলৈ আহিব বিহু খাবলৈ। সকলোলৈকে মাঘ বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে যেন মেজিৰ জুইৰ ওচৰত সেৱা কৰি সকলোৰে যেন দিনবোৰ বহুত ধুনীয়া হয়। সকলোলৈকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।